ভিউৱাৰ্ছ কি খবৰ আপোনালোকৰ সকলো ভালে আছে নিশ্চয় মই সুইটি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ গ্লেম গাৰ্ল সুইটিৰ আন এটা নতুন ব্লগলৈ মাঘৰ বিহুৰ বিশেষ মই বনাইছোঁ এই ব্লগটো কেনেকৈ মাঘৰ বিহুৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁ সকলোখিনি দেখুৱাম জনাব যে কেনেকুৱা লাগিলে ভিডিঅ'টো চাই আৰু আপোনালোকে মাঘৰ বিহুৰ প্ৰস্তুতি আৰম্ভ কৰিয়ে দিলে চাগে ইতিমধ্যে কাৰণ দুদিনৰ পিছতে উৰুকা হয় চ' মই দুদিনৰ আগত এইটো ভিডিঅ' মই শ্বুট কৰিছোঁ আপোনালোকৰ বাবে চ' দিনটো ব্লগটো আৰম্ভ কৰি দিছোঁ চাই থাকক কাপোৰখিনি মেলি আহিলোঁ এতিয়া আৰু দিনটো আজি কি কৰোঁ কাৰণে কেনেকৈনো কি প্ৰস্তুতি আৰম্ভ কৰিছোঁ আগতীয়াকৈ তাকে আপোনালোকক দেখুৱাম আজি মাহঁতে পাছফালে পিঠাগুড়ি খুন্দাত ব্যস্ত হৈয়ে আছে তো সেইখিনিৰ পৰাই আৰম্ভ কৰি দিছোঁ ব'লক তেতিয়াহ'লে কুকি আৰু মোৰ কাৰণে বাতি ঠিক কৰিলোঁ তাইক মই মাতি আনোগৈ এতিয়া চাহ খাই হৈ গ'ল যিহেতু কামত লাগি যাওঁ পৰা এই নাৰিকল হৈ গ'ল এতিয়া নাৰিকলখিনি চেনি সানিম আৰু বাকী শেষ হ'বলৈ হ'লে এইটো একদম শেষৰ লাড়ু আৰু বনাবলৈ নাই এইটো মায়ে বনাব আৰু বাকী হেল্ল' ভিউৱাৰ্ছ এতিয়া সন্ধিয়া প্ৰায় 6 বাজিছে আৰু মই নাৰিকলখিনি অকণমান ফ্ৰাই কৰিছোঁ বৰা চাউলৰ নাৰিকলৰ পিঠা বনাবলৈ আৰম্ভ কৰিম আৰু আপোনালোককো দেখুৱাম কেনেকৈনো মই পিঠা বনাওঁ আপোনালোকেও চাব আৰু সকলোৱে জানে পিঠা বনাবলৈ হ'লেও দেখাবলগীয়া একো নাই কিন্তু হ'লেও ব্লগটো বনাইছোঁ যদি কি কৰোঁ নকৰোঁ সকলোখিনি নেদেখালে কেনেকৈ হ'ব আচ্ছা পিছফালখিনি ইগন'ৰ কৰিব দেই কাৰণ বিহুৰ কাপোৰ ধোৱা হৈছিলে তো পৰ্দাবোৰ শুকালে কিন্তু লগোৱাব সময় পোৱা নাই এইখিনি কৰি মেলি হোৱাৰ আগত লগাই ল'ম তাৰপিছত সেয়াই আৰু চাই থাকক এতিয়া আমি বনাবলৈ আছোঁ তিল পিঠা এয়া মই আহিছোঁ এতিয়া জুহাললৈ চাওঁ আমাৰ বৌয়ে পূৰা পিঠা বনোৱাত ব্যস্ত কোমলকৈ বাঁহৰে লেকেচি গানতো নে পৰা ছোৱালী এটা কথা আছে নহয় জুইত বনোৱা পিঠাটো সোৱাদে বেলেগ কোন এটা পিঠা খাই কৈ দিয়াচোন কেনেকুৱা হৈছে টেষ্টটো খাই এটা কৈ দিয়াচোন কেনেকুৱা হৈছে পিঠা খাব এতিয়া এইটো আমাৰ জুহাল হয় দেই বাঁহৰ একদম সাধাৰণ নাৰিকল হা একেবাৰে নাচকে কৈ দিয়া কেনেকুৱা দিছে খাই লৈ কৈ দিয়া বহি যায় কোৱা বাঁহৰ বিহুত যদি এটা মেজি নবনাওঁ দেন সকলোখিনি আধৰুৱা হৈ ৰয় সেইকাৰণে আমাৰো মেজি সাজি আছে ঘৰত তো আপোনালোকক দেখুৱাই আছোঁ চাই থাকক কুকি আৰু মই গা পা ধুই আকৌ ফ্ৰেছ হৈ ল'লোঁ যিহেতু মেজি বনোৱাৰ পিছত গোটেই লেতেৰা হৈ গ'লোঁ সেইকাৰণে আকৌ ফ্ৰেছ হৈ ল'লোঁ বৌ আৰু সৰু দাদা মাছলি কটাত পূৰা ব্যস্ত হৈ আছে মাছ কটা
সন্ধিয়া উৰুকাৰ নিশা তো ষ্টাৰ্ট হৈ গৈছে বয়ে পিঠা বনোৱাত আকৌ লাগি তো সেয়াই আৰু বনাব এতিয়া লাহে লাহে উৰুকাৰ নিশা আৰম্ভ হৈ গ'ল মাংস পুৰি আছে এইফালে দেউতা মা চব ব্যস্ত পুৰা মাংস খাবানে নাই মাংস খাবা নাই খাবানে কোমলকৈ বাঁহৰে লেকেচি গানতো নে পৰা ছোৱালী হেল্ল' এতিয়া সময় হৈছে 11:30 আৰু ৰখি থাকিবলৈ কাম নাই এতিয়া খাই বৈ একদম আজৰি হৈ গ'লো উৰুকা স্পেচিয়েল বিশেষ এসাঁজ আপোনালোকেও চাগে খুব ফূৰ্তি কৰিলে মইতো একদম নাচিলোঁ ভিডিঅ'ত দেখিছে চাগে তো এতিয়া ৰখি থাকিবলৈ কাম নাই সোনকালে শুই যাওঁ আৰু অহাকালি ৰাতিপুৱা যিহেতু মেজি জ্বলাব লাগিব সেইটো এটা বিশেষ মানে একদম সুকীয়া আমেজ তো আপোনালোককো দেখুৱাম সকলোখিনি তেতিয়াহ'লে চাই থাকক অহাকালি লগ পাই আছোঁ মেজিৰ জুইৰ কাষত গুড মৰ্ণিং এতিয়া বাজিছে ৰাতিপুৱা 7 আৰু ঘৰৰ আগফালে দাদাহঁতে মেজি জ্বলাবৰ বাবে যা যোগাৰ কৰি আছে আৰু ময়ো তালৈকে যাম এতিয়া গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ এয়া আৰু খুব ভাল লাগি আছে এতিয়া মেজি জ্বলাব আগফালে তো আপোনালোককো দেখুৱাই আছোঁ সকলোখিনি পানী আমি ৰক্ষক বাহিনী কোনে চালা পাছলৈ কোনে চালা এৰিলা চেনেহৰ ঠুকে মই নাজানো দেহা যান তামোল কাটিবা বেছি ভাল লাগিলে খুব ফূৰ্তি কৰিলোঁ মাঘৰ বিহু বুলি ধুনীয়াকৈ খালোঁ আৰু ফূৰ্তিও কৰিলোঁ নাচিলোঁ সকলোখিনিতো দেখিলে তো মই আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে মই যেতিয়াই ভিডিঅ' দিওঁ তেতিয়া আপোনালোকে সকলোতকৈ প্ৰথমত চাব পাৰে